স্বাগতম জনাইছোঁ আকৌ এবাৰ মোৰো ব্লগলৈ। আকৌ আজি ভিডিঅ' নাছিলে, সেইকাৰণে বাইকটো লৈ কিনে ওলাই আহিছোঁ। কি ভিডিঅ' দিব পাৰোঁ, কি দেখাব পাৰোঁ চাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। এইটো এটা শিৱ মন্দিৰ হয়, বহুত ডাঙৰকৈ ইয়াত পাতে শিৱ মন্দিৰ। এতিয়া গৈ আছোঁ নিউ বুগৰীপন্থী। ইয়াত একটা বুগৰীপন্থী আছে, একটা নিউ বুগৰীপন্থী, মানে নতুনকৈ বুগৰীপন্থী আৰু চেন্নাইৰ ছোৱালী চাওঁ এইকেইটা। এইটো একজনী আহিছে, আপোনালোকে চাই লওক কেনেকুৱা। এইটো একটা শিৱ মন্দিৰ হয়। এইটোৱে হৈছে নিউ বুগৰীপন্থী। নিউ বুগৰীপন্থী বৰ্তমান পালোঁ। বজাৰত সোমাই চাম কি কি বস্তু পায়। অলপ চব্জি বজাৰ পালে মানে ভাল চব্জি পালে মানে লৈ যামগৈ আৰু চব্জি আৰু মাংস লৈ যাম নেকি নিউ বুগৰীপন্থী। ফাৰ্ষ্ট টাইম আহিছোঁ যেতিয়া কিবা এটা লৈ কিনি যাম। এইটো একটা মন্দিৰ হয়, কি মন্দিৰ হয় জানো, হনুমানৰ মন্দিৰ চাগে, হনুমানৰ ফটো আছে। এইটোৱে নিউ বুগৰীপন্থী। বজাৰটো ইমান ডাঙৰ নহয় নেকি, মোৰ মতে সৰু সুৰা নেকি। আজি মই ফাৰ্ষ্ট টাইম আহিছোঁ ইয়ালৈ বাইক লৈ। আগতেতো নাই, অহা নাই। বজাৰত সোমাম, কি কি বস্তু পায়, ভাল চব্জি, লোকেল চব্জি পাম নে নাপাম। অলপ ধুনীয়া শিৱ মন্দিৰে হয় চাগে, শিৱ মন্দিৰ হয়। এতিয়া আমি বজাৰৰ দিশে সোমাইছোঁ, কি কি পাই চাওঁ, লোকেল বস্তু পালে চাগে। ইয়াৰ পৰাই চৰু আৰু বজাৰ। এইটো মাছ বজাৰ আছে, কি কি মাছ আছে। বজাৰত নামিলোঁ, অলপ চব্জি বজাৰ কৰি লওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া আমি ঘূৰি গৈছোঁগৈ, চব্জিও ল'লোঁ, অলপ মাংসও ল'লোঁ, বজাৰৰ মাংস। এতিয়া ৰুমত যাওঁগৈ। মই দেখাম মোৰ থকা গাঁওখন কেনেকুৱা, আপোনালোকে চাব। এইটোৱে হৈছে মোৰ থকা গাঁওখন। পুৰা এৰিয়াটো আজি দেখাম। এই সৰু সুৰা গলি, বাইকো মাজে মাজে এনেকৈ বন্ধ হয়। এই এৰিয়াত বহুত হিন্দী ছোৱালী আছে, হিন্দী ছোৱালী চাই লওক। এইটো একজনী হয়। এইটোৱে হৈছে বুগৰীপন্থী, মোৰ থকা এৰিয়াটো। আৰু এইটো একটা স্কুল হয়, এইটো প্ৰাইমেৰী স্কুল হয়। ৰাস্তাকেইটা একা বেকা আৰু গাঁৱৰ এৰিয়াৰ ৰাস্তাকেইটা ইমান বেয়া, আপোনালোকে চাব পাৰে কেনেকুৱা হয় ৰাস্তাকেইটা। এনে অলপমান গ'লে টাৰ্ণিং ল'ব লাগে, অলপমান গ'লে টাৰ্ণিং। এতিয়া বৰ্তমান আমি ৰুমত গৈ আছোঁ। এইবোৰে হয় মোৰ এৰিয়াত থকা গলিকেইটা। ইমানতে সমাপ্ত কৰি দিওঁ। মোৰ বিল্ডিংটো পাই গ'লোঁ। এইটোৱে হয় মোৰ বিল্ডিং ৰুম, এই ওপৰতো।